ষ্টাৰ্ট কৰিছোঁ, যোনটোৰ নাম হয় সংকল্প, ইউথ সংকল্প, যোনটো ইনিচিয়েটিভ আমাৰ EM উইলছন হাজাৰ আণ্ডাৰত হৈ আছে, য'ত আমি 13টা VCDCক ভিজিট কৰি পেলাই ইয়াৰ ইউথখিনিক আমি মটিভেট কৰি আছোঁ ইউথ লিডাৰশ্বিপৰ ওপৰত, কেৰিয়াৰৰ ওপৰত, আৰু নিজৰ এৰিয়া নিজৰ ডেভেলপমেণ্ট কেনেকুৱা কৰিব পাৰি। স্পেচিয়েলি আমাৰ যোনখিনি ইউথ আছে, আমি ভাবোঁ যে যদি ইউথখিনি যদি আগবাঢ়ি আহে তেতিয়াহে এটা এৰিয়াৰ ডেভেলপমেণ্ট হ'ব। তো আমি এই প্ৰগ্ৰামটো যোৱাকালি লঞ্চ কৰিছোঁ আৰু আমি ডেইলি এটা VCDCকে ভিজিট কৰি আছোঁ। তাৰ পাছত আমি ফাৰ্ষ্ট শ্ৰীৰামপুৰ ইউথ কনক্লেভ এটা পাতিম, য'ত 100টা ইউথ আমি ছিলেক্ট কৰি পেলাই এটা অনুষ্ঠানিক হিচাপে এইটো এনাউন্সমেণ্ট কৰিম। তাৰ পাছত সেইটোৰ পৰা 13টা ইউথ ছিলেক্ট কৰা হ'ব, বেলেগ আমাৰ যিমানখিনি VCDC আছে এইটোৰ পৰা। তো এই গোটেই ইনিচিয়েটিভটো পচিবল হ'ল জাষ্ট বিকজ অফ আমাৰ উইলছন হাজদা ছাৰে এইটো বিচাৰি আছিলে যে এইখিনি এৰিয়াৰ মানুহ কাৰণে এই ডেভেলপমেণ্টটো হওক, যিহেতু তেওঁ এখন উচ্চ শিক্ষিত মানুহ, তো এই শিক্ষাৰ যোনটো ইম্পৰ্টেঞ্চটো তেওঁ বুজি পায়, আৰু আমি ধন্যবাদ জনাব বিচাৰিছোঁ তেওঁক যে এই ইনিচিয়েটিভটো ইয়াতে ছাপোৰ্ট কৰাৰ কাৰণে। আমাৰ মেইনলি হয় টাৰ্গেটটো 18 বছৰৰ পৰা 30 বছৰৰ ল'ৰা ছোৱালীখিনিক, ৰিগাৰ্ডিং অফ এনি কাষ্ট, ৰিলিজন অৰ ট্ৰাইব, আমি চবকে মাতি আছোঁ। বিকজ এইটোত আমি সিহঁতক এইটো মটিভেট কৰি আছোঁ যে পঢ়া শুনা কিমান ইম্পৰ্টেণ্ট হয়। আজি বহুতে গাইডেঞ্চ নাপায়, বহুতে কৈ আছে যে আমি এইটো পঢ়িব বিচাৰোঁ কিন্তু নাজানো ক'ত পঢ়িব লাগে, কি পঢ়িব লাগে। চ' এই গোটেইখিনি বস্তুত আমি সিহঁতক গাইড কৰিম, কিন্তু একদিনততো গোটেইটো সম্ভৱ নহয়, এইটো এটা লং টাৰ্ম প্ৰচেছ। তো সেই প্ৰচেছৰ মানে আজি ফাউণ্ডেশ্যন দিলোঁ এইটো VCDC। তো সেনেকুৱাকৈ চব VCDCক আমি কাভাৰ কৰিম। তাৰপাছত আমি এটা চেঞ্জ মেকাৰ আৰ্মি বনাই আছোঁ, যোনটোক আমি চেঞ্জ মেকাৰ বুলি কওঁ, যে এটা ছ'চিয়েল চেঞ্জ মেকাৰ, যোনটো ছ'চাইটি চেঞ্জ কৰিবৰ কাৰণে আগবাঢ়ি আহিব। আমি বাহিৰৰ পৰা আহি পেলাইতো একো কৰিব নোৱাৰোঁ, সেইকাৰণে ইয়াৰ লোকেল ল'ৰা ছোৱালীকহে আমি এজ এ চেঞ্জ মেকাৰ বনাব ট্ৰাই কৰি আছোঁ। মই নিজে এটা মানে মিডল ক্লাছ ফেমিলিৰ পৰা বিলং কৰোঁ, কিন্তু আজি যিহেতু এডুকেশ্যনটো পাইছোঁ কাৰণে ইমানখিনি আগবাঢ়ি আহিব পাৰিছোঁ, যে এডুকেশ্যন এটা বহুত ইম্পৰ্টেণ্ট বস্তু আছে, চবেই সেই বস্তুটোত ফ'কাছ কৰক, বাকী চবখিনি ইজিলি হৈ যাব। থেংক ইউ।